নমস্কাৰ জনাইছো মই আজি পায়স বনাবলৈ লৈছো চিৰাৰ পায়স বনাবলৈ লৈছো এয়া চিৰাৰখিনি মই ৰেডি কৰি ললো ইয়াত গাখীৰ আধা লিটাৰ লৈছো গাখীৰ আধা লিটাৰ মই গেছত দি দিছো তাৰ পিছত গাখীৰখিনি উতল অহাৰ পিছতে মই এয়া চিৰাখিনি তাত ঢালি দিছো চিৰাখিনি মই আগতে ধুই ৰেডি কৰি থৈছিলো চিৰাখিনি মই তিয়াই ৰখা নাছিলো ধুই মেলিয়ে লগালগ দিব পৰা কৰি লৈছিলো এনেদৰে লৰাই থাকিব লাগে যেনেদৰে আমি পায়স বনাও তেনেদৰে যাতে তলত লাগি নধৰে তাৰপৰা ড্ৰাই ফ্ৰুটছ আপুনি দিব পাৰে যি আছে আপোনাৰ লগত তাৰ পিছত মই গুড় দিছো চেনি দিয়া নাই কাৰণ মই গুড়েৰে বনাইছো গুড় দিলেও খাবলৈ খুবেই সোৱাদ হয় এনেদৰে লৰাই থাকিব যাতে সাইডত লাগি নধৰে সাইডত যদি লাগি ধৰে দেৰা ভাৱটো আহিলে খাবলৈ খুবেই বেয়া হয় এতিয়া মই ঘিউ অকণমান দি দিছো ঘিউখিনি মই ধুনীয়াকৈ লৰাই দিছো যাতে গোটেই পায়সখিনিৰ লগত মিলি যায় এনেদৰে আপোনালোকে বনাই চাবচোন খাবলৈ খুবেই সোৱাদ হয় বিৰাট টেষ্টি হৈছিল সেইদিনা আমি খাওঁতে আমাৰ ঘৰৰ সকলোৱে দিয়ে খালে এয়া সব কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে বিৰাট টেষ্টি লাগিছে ইমান ধুনীয়া হ'ল নহয় ছোৱালীজনীয়ে খাই বিৰাটেই ভাল পালে কৈছে বিৰাট ধুনীয়া হৈছে কেনেকুৱা লাগিলে বাৰু ভিডিঅ'টো জনাবচোন দেই